হেল্ল' এভৰিৱান, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। পুনৰ নতুন ভিডিঅ' এটিৰ সৈতে উভতি আহিছোঁ আপোনালোকৰ মাজলৈ। পোনপ্ৰথমতে মই ঈদ উল আধাৰ হিয়াভৰা শুভেচ্ছা জনাইছোঁ মোৰ মুছলিম ধৰ্মাৱলম্বী বন্ধু বান্ধৱীসকলক। দুপৰীয়া ভাত পানী খাই উঠি মই বজাৰলৈ ওলাই গৈছিলোঁ লোকেল মুৰ্গী বিচাৰি। আৰু আজি ঈদ যিহেতুকে গোটেইবোৰ দোকানেই বন্ধ আছিলে, মাজতে এখন দুখন খোলা আছিল, কিন্তু তাতে লোকেল মুৰ্গী নাছিলে। আৰু এখনত লোকেল মুৰ্গী দেখি গুচি গ'লোঁ। সেইখনত দেখিলোঁ এই গোটেইকেইটা কিবা নতুনকৈ যে আজিকালি মুনমুনি বুলি ওলাইছে, সেইকেইটাহে আছিল, যিকেইটা খাবলৈ একেবাৰেই সোৱাদ নাই। আমিন গাঁৱৰ ভিতৰত গৈ দোকান এখন পালোঁ, কিন্তু সেইখনত কাটি নিদিয়ে, গতিকে গোটা মুৰ্গী এটাই ল'লোঁ। লৈ বেলেগ এখন চিকেনৰ দোকানত খুৰাজনক কৈ পেলাই কাটাই ল'লোঁ। মুৰ্গীটো কাটি থাকোঁতে সিহঁতক বিস্কুট আনি বিস্কুট খাবলৈ দিছিলোঁ। খাব এৰি কাজিয়াহে কৰি আছে। খুৰাজনে মাংসখিনি খুব ধুনীয়াকৈ কাটি দিলে। তাৰপাছত মই ঘৰ আহি গ'লোঁ। অহাৰ পাছত গোটেইখিনি বস্তু ধুনীয়াকৈ চিজিল লগাই উলিয়ালোঁ। আৰু এতিয়া প্ৰথম কাম হ'ব মাংসখিনি ধুই পেলাই মেৰিনেট কৰি থোৱা। যোনখন দোকানত লোকেল মুৰ্গীটো কাটিছিলোঁ, সেইখন দোকানৰ পৰা ½ কেজি চিকেনো লৈ আহিলোঁ। ভাবিলোঁ চিলি চিকেন বনাম। গতিকে আহক এতিয়া লোকেল মুৰ্গীখিনি প্ৰথমতে ধুই লওঁ। পিছে আজিৰ মেনুত কি কি আছে মই এবাৰ কৈ দিওঁ বাৰু। বুটৰ দাইল সেইফালে দেখিছে চাগে, বুটৰ দাইল ভিজাই থৈছিলোঁ বজাৰলৈ ওলাই যোৱাৰ আগত। তাৰপাছত বুটৰ দাইল বনাম, পোলাও বনাম, লোকেল মুৰ্গীৰ আঞ্জাটো মায়ে বনাব, আৰু চিলি চিকেন। ইমানগাল বস্তু দেখি আপোনালোকে ভাবিছে চাগে কিবা ঘৰত অকেজনেই আছে নেকি, কিন্তু একোৱেই নাই। একো অকেজন নাথাকিলেও কেতিয়াবা এনেকৈ খাই ভাল লাগে। লোকেলখিনি ধোৱা হোৱাৰ পাছত চিকেনখিনি ধুলোঁ। চিকেন ধুই থাকোঁতে পাপাই ক'লে যে একাপ কফি বনাই দে। ঘৰত গৰু গাখীৰ আছিলে, মই আকৌ কফি আমুল তাজাত বনাইহে ভাল পাওঁ। তাৰপাছত পাপাই ক'লে যে বনাই দে, একো নহয়। তো লগালগ হাতখন ধুই লৈ মই কফিটো উঠাই দিলোঁ, মানে গাখীৰখিনি প্ৰথমতে গৰম হ'বলৈ দিলোঁ। কেঁচা গাখীৰ আছিলে। গাখীৰখিনি উতলি থকা সময়খিনিতে ভাবিলোঁ দালিখন বহাই দিওঁ, যিহেতু ৰাতি 8টা বাজিছে আৰু বতৰো খুব ভাল নহয়। মা আহি পোৱাৰ আগতে মই ভালেখিনি কাম আগবঢ়াই দিওঁ বুলি ভাবিলোঁ। আজি বুটৰ দালিখন মই যেনেকৈ খাই ভাল পাওঁ, মোৰ ষ্টাইলতে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। আপোনালোকে যদি ভাল পায় ৰেচিপিটো বনাই চাব পাৰে দেই। ইয়াতে মই কুকাৰত দালিখিনি ভৰাই লোৱাৰ পাছত নিমখ দিছোঁ সোৱাদ অনুযায়ী। তাৰপাছত এটা বিলাহীখিনি দিয়াৰ পাছত মই গাখীৰখিনি এবাৰ চালোঁ। গাখীৰখিনি ধুনীয়াকৈ বইল হোৱাৰ পাছত ইয়াতে মই এতিয়া 2টকীয়া কফিৰ পেকেট যে পায়, সেয়া 2টা দি দিছোঁ। পাপাই অলপ দৌৰাদৌৰি কৰি আছিলে, কাৰণ পাপাই বোলে মাছ চাবলৈ যায়। এনেকুৱা বতৰত উজানৰ মাছ বহুত পোৱা যায়। দাইলখিনিত এতিয়া মই জালুকৰ গুটি কেইটামান দিলোঁ, 2টা লং, 2টা ইলাইচি, এটুকুৰ সৰু চক্ৰফুল আৰু হালধি দিছোঁ। তাৰপাছত অকণমানি ঘি দি দিছোঁ, যাতে হুইচেল মাৰোঁতে ঢাকনিখন লেতেৰা হৈ নাযায়। ঘিৰ ঠাইত আপোনালোকে ৰিফাইণ্ড অইল দিলেও দিব পাৰে। এতিয়া ইয়াৰে ঢাকনিখন লগাই দিম। তাৰপাছত 4ৰ পৰা 5টা চিটি আহিবলৈ দি দিম। এইফালে মোৰ কফিখিনিও হৈ গ'ল। তাৰপাছত পাপাক কফিখিনি দিলোঁ, লগতে ময়ো আধা কাপ খাই দিলোঁ। ভাল লাগিছে কফিখিনি। আচলতে গৰু গাখীৰটো পাতল থাকিলে ভাল নালাগিলে হয়, কিন্তু এইটো গৰু গাখীৰ বহুত ভালেই হয়, গতিকে ভাল লাগিছে কফি কাপ খাই। আচলতে যোগাৰবোৰ কৰি থাকোঁতে মোৰ একাপ গাখীৰ চাহৰ খুব টেণ্ডেঞ্চি হৈ আছিলে, কিন্তু পাপাই যেতিয়া ক'লে যে কফি বনা, তেতিয়া ভাবিলোঁ ময়ো অকণমান কফিকে খাই দিওঁ। তো এইফালে মই দালিৰ কুকাৰটো বহাই দিলোঁ। কফি খাই খাই বাকীখিনি যোগাৰ কৰিব ধৰিলোঁ। কেপচিকাম, পিঁয়াজ চিলি চিকেনৰ কাৰণে আৰু পোলাওৰ কাৰণে গাজৰখিনি কাটিবলৈ মাৰ কাৰণেই থৈ দিলোঁ। কফি খাই খাই বাকীবোৰ যোগাৰ কৰি থকাৰ সময়তে এইফালে দালিৰো চিটি মাৰিলে। আৰু এইফালে মই আদা নহৰুখিনি মিক্সিত ধুনীয়াকৈ গুড়া কৰি ল'ম। গুড়া কৰি লোৱাৰ পাছত এতিয়া প্ৰথমতে মই লোকেল মুৰ্গীখিনি মেৰিনেট কৰি ল'ম। মেৰিনেট কৰোঁতে ইয়াতে মই প্ৰথমতে এফাল পিঁয়াজ ধুনীয়াকৈ কুটি লোৱা দিছোঁ। তাৰপাছত আদা নহৰু দিছোঁ 3 চামুচ। তাৰপাছত দিছোঁ মিঠাতেল, হালধি দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ। তাৰপাছত এইখিনি ধুনীয়াকৈ মেৰিনেট কৰি পেলাই অকণমান সময় ঢাকি থৈ দিম। আৰু একেলগতে মই চিলি চিকেনৰ প্ৰিপাৰেশ্যনটোও কৰিছোঁ। ইয়াতে মাংসখিনিত অকণমানি নিমখ দিছোঁ, চয়া চচ দিছোঁ, আদা নহৰু পেষ্ট অকণমানি দিছোঁ। পেষ্টখিনি দিয়াৰ পাছত এটা ফাৰ্মৰ কণী দিছোঁ। তাৰপাছত 3 চামুচ মই ময়দা দিম। আপোনালোকে ইচ্ছা কৰিলে কৰ্ণফ্লাৱাৰ দিব পাৰে। মোৰ ওচৰত কৰ্ণফ্লাৱাৰ নাথাকিলে মই ময়দা নাইবা আটাৰে কাম চলাই দিওঁ। আৰু অকণমান জালুকৰ গুড়া দিছোঁ। তাৰপাছত এইখিনিও ধুনীয়াকৈ মিক্স কৰি থৈ দিম। 2বিধ মাংস মেৰিনেট হৈ থকা সময়খিনিতে এতিয়া মই দালিখন তেল মাৰি লওঁ। দালি মই বনাবৰ কাৰণে কেৰাহীত মিঠাতেল অকণমান দিছোঁ। এয়া চাওকচোন দালিখিনি কি ধুনীয়াকৈ ফাহি গৈছে। তেলখিনি গৰম হোৱাৰ পাছত দিলোঁ এটা তেজপাত, অকণমানি জিৰা, তাৰপাছত 2টা শুকান জলকীয়া আৰু পিঁয়াজ, অকণমানি কুটি লোৱা নহৰু দি দিম। মই পাঁচফোৰণটো পিছত দিবলৈ পাহৰি গৈছিলোঁ, গতিকে এইখিনি দিয়াৰ পাছত অকণমানি মাজত জেগা খালী কৰি পাঁচফোৰণ অকণমানো দি দিম। দি পেলাই এইখিনি ধুনীয়াকৈ গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম। এয়া মই পাঁচফোৰণখিনি দি দিলোঁ। তাৰপাছত এইখিনি ধুনীয়াকৈ ভাজিছোঁ।
ভাজি উঠি ইয়াত এতিয়া অকণমানি আদা নহৰু পেষ্ট দি দিম আপোনালোকে ইচ্ছা কৰিলে আদা আৰু নহৰুটো অকণমানি থেতালি লৈও দিব পাৰে আদা নহৰু কেঁচা গোন্ধটো যোৱাৰ পাছতে মই এতিয়া ইয়াতে দালিখিনিও দি দিছোঁ এতিয়া এইখিনি লো ফ্লেমত থৈ পেলাই মই ড্ৰয়িং ৰুমলৈ যাম কাৰণ মোৰ মা আহি পাইছে আৰু আহিয়েই চিলি চিকেনৰ কাৰণে পিয়াজ আৰু কেপচিকাম কাটিলে তাৰ পাছত গাজৰ কাটি আছে মিহি মিহিকে পোলাওত দিবৰ কাৰণে পোলাওত মটৰ আৰু বিনো দিব পাৰিলোঁ হয় কিন্তু মোৰ ওচৰত এভেইলেবল নাছিলে এফালে দালি হৈ গ'ল হোৱাৰ পাছত ইয়াতে অকণমানি দীঘল দীঘলকৈ কাটি লোৱা আদা দি দিছোঁ আৰু ফ্লেমটো অফ কৰি দিছোঁ চিকেনখিনি খুব ধুনীয়াকৈ 20 মিনিটমান মেৰিনেট হ'বলৈ পালে এতিয়া ইয়াতে মই ৰিফাইন দিলোঁ কেৰাহী এটাত অন্য এটা কেৰাহীত তাৰ পাছত এতিয়া চিলি চিকেনৰ কাৰণে চিকেনখিনি ফ্ৰাই কৰি ল'ম তো এয়া দেখিবলৈ পাইছে ধুনীয়াকৈ সিদ্ধ হোৱাকৈ ৰঙচুৱা হোৱাকৈ গোটেইখিনি ফ্ৰাই কৰি ল'লোঁ ফ্ৰাই কৰি লোৱাৰ পাছত এতিয়া চিলি চিকেনৰ যোনটো চচ সেইটো বনাই লৈছোঁ চয়া চচ দিছোঁ তাৰ পাছত দিছোঁ টমেটো চচ অকণমানি জালুকৰ গুড়া আৰু এচামুচ ময়দা চয়া চচ আৰু টমেটো চচৰ পৰিমাণ আপোনালোকে কম বেছি কৰি ল'ব পাৰে তাৰপাছত এইখিনি ধুনীয়াকৈ মিক্স কৰি ছাইডত থলোঁ থৈ এতিয়া সেই চেম তেলতে নহৰু আৰু কেঁচা জলকীয়া দিছোঁ দি উঠি পিঁয়াজখিনি দিছোঁ তাৰপাছত অকণমান সময় ফ্ৰাই কৰি ল'ম চিলি চিকেনৰ যোনটো কাম সেইটো কাম একদম হাই ফ্লেমতে কৰিব লাগে তেতিয়া ধুনীয়া স্মোকি ফ্লেভাৰ এটাও আহে তো পিঁয়াজখিনি অকণমানি ফ্ৰাই কৰাৰ পাছত দিলোঁ কেপচিকামখিনিও ধুনীয়াকৈ অকণমানি সময় ফ্ৰাই কৰি ল'লোঁ ফ্ৰাই কৰি উঠি ইয়াতে চচটো দি দিছোঁ ইয়াত দেখিবলৈ পাইছে মই নিমখৰ ব্যৱহাৰ কৰা নাই কাৰণ চয়া চচত অলৰেডি নিমখ থাকে তো এইখিনি ফ্ৰাই কৰাৰ পাছত মই চিকেনখিনি দি দিছোঁ দি পেলাই এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম আৰু বাছ আমাৰ চিলি চিকেন হৈ গৈছে ফ্লেমটো অফ কৰাৰ আগতে অকণমানি বগা তিল ছটিয়াই দিছোঁ গাৰ্নিচিঙৰ কাৰণে তাৰপাছত সেইটো ফ্লেম অফ কৰি দিলোঁ আৰু এইফালে মায়ে লোকেল মুৰ্গী বনোৱা ষ্টাৰ্ট দিছে প্ৰথমতে আলুখিনি অকণমানি ভাজি লৈছে তাৰপাছত তেলত দিছে শুকান জলকীয়া কেঁচা জলকীয়া দুটা ইলাইচি তেজপাত আৰু অকণমানি সৰু এটা গোটা নহৰু তাৰপাছত দিছে পিঁয়াজ আৰু এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব পিঁয়াজখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লে ফ্ৰাই কৰি লোৱাৰ পাছত মিক্সাৰ জাৰটোত অকণমানি আদা নহৰু পেষ্ট আছিল তাতে মায়ে অকণমান ৰেড চিলি পাউডাৰ জিৰা গুড়া অকণমানি ধনিয়া গুড়া আদা নহৰুখিনিতে মিক্স কৰি লৈ অকণমানি পানী দি তাতে ধুনীয়াকৈ ভাজিলে ভাজাৰ পাছত এতিয়া মেৰিনেট কৰি থোৱা মাংসখিনি দি দিলে মাংসখিনি দি উঠি এইখিনি ধুনীয়াকৈ ভাজিব যাতে মছলাটোৰ সৈতে মাংসখিনি খুব ধুনীয়াকৈ ফ্ৰাই হৈ যায় মাংসখিনি কিছু সময় ভাজাৰ পাছত মায়ে ইয়াতে আলুখিনিও দি দিলে আৰু বিলাহী এটা কাটি থৈ দিছিলোঁ সেই বিলাহীটো দি দিলে তাৰপাছত এইখিনি ধুনীয়াকৈ লৰাই ফ্লেমটো মিডিয়ামৰ পৰা ল'ত ৰাখি ঢাকনিৰে ঢাকি দিছে আৰু সেই সময়তে পোলাওৰ কাৰণে ইয়াতে চাউলখিনিও মায়ে ধুই পেলাই ৰেডি কৰি লৈছে চাউল ধুই উঠাৰ পাছতে পাপাই মাছ চাবলৈ যোৱা বুলি কৈছিলোঁ যে তো আজি এইকেইটা মাছকে পালে আৰু এইফালে মাংসখিনি ভজা কিছু সময় হৈ গ'ল হোৱাৰ পাছত পানী দিবলৈ হৈ গ'ল মায়ে উতলা গৰম পানী ঢালি দিছে দি পেলাই ধুনীয়াকৈ ঢাকনি দি আৰু অকণমান সময় সিজিবলৈ দিব পাকঘৰত বহুত উখল মাখল পৰিৱেশ দেখা পাই বাছুৱে পুৰা কৰিডৰৰ পৰা চাই আছে আৰু এতিয়া পোলাওটো বনাম তাৰ কাৰণে মই ইয়াতে ৰিফাইন তেল আৰু বাটাৰ অকণমান দিলোঁ আৰু স্ক্ৰীনত দেখাই দিয়া গোটা গৰম মছলাখিনি দি দিছোঁ তেজপাতৰ সৈতে তাৰপাছত এইখিনি অকণমানি ভাজি ল'ম ভাজি লোৱাৰ পাছত ইয়াতে মই এতিয়া পিঁয়াজখিনি দি দিছোঁ পিঁয়াজখিনি দি পেলাই ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ভাজিম ভাজাৰ পাছত ইয়াতে মায়ে মিহিকৈ কাটি থোৱা গাজৰখিনিও দি দিছোঁ গাজৰখিনি দি উঠি ইয়াতে এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম মিক্স কৰি লোৱাৰ পাছত ইয়াতে নিমখ দিছোঁ সোৱাদ অনুযায়ী এতিয়া এইখিনি কিছু সময় ভাজি ল'ম ভাজি লোৱাৰ পাছত ইয়াতে কাজু আৰু কিচমিচ দি দিম পোলাওত মই কাজু আৰু কিচমিচ সৰহকৈ থাকিলে খুব বেছি ভাল পাওঁ তাৰপাছত মায়ে ধুই পেলাই থৈ দিয়া চাউলখিনি ইয়াতে দিলোঁ দি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ লৈ পেলাই গৰম পানী দি দিছোঁ পানীখিনি দিয়া হোৱাৰ পাছত ইয়াতে এতিয়া অকণমানি বাটাৰ দিছোঁ দি পেলাই এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম মিক্স কৰি উঠি ঢাকনিখন লগাই ধুনীয়াকৈ দুটা চিটি আহিবলৈ থৈ দিম চাউলখিনি অলৰেডি ধুই থোৱা আছে গতিকে দুটা চিটি দিলেই হৈ যাব আৰু ইয়াৰ কিছু সময় পাছত আমাৰ চিটি মাৰিলে আৰু ফ্লেমটো অফ কৰি দিছোঁ ইফালে লোকেল মুৰ্গীও হ'বলৈ হৈ গৈছে ধুনীয়াকৈ শ্ল' কুক কৰা গৈছে সেইকাৰণে মাংসটো খুব ধুনীয়াকৈ সিদ্ধ হৈছে আৰু এনেকৈ খাবলৈও বহুত সোৱাদ হয় এতিয়া এইটোৰ ফ্লেম মই ধুনীয়াকৈ অফ কৰি দিলোঁ অফ কৰাৰ পাছত কুকাৰৰ যেতিয়া হুইচেল কমপ্লিটলি গুচি গ'ল তেতিয়া পোলাওখিনি খুলি চাইছোঁ খুব ধুনীয়া হৈছে এতিয়া আহক গোটেইখিনি এবাৰ এফালৰ পৰা দেখুৱাই যাওঁ এয়া একদম মোৰ ষ্টাইলত বনোৱা বুটৰ দাইল আৰু এইফালে চিলি চিকেন ড্ৰাই ফ্ৰাই এইটো আপোনালোকে যদি গ্ৰেভি বনাব বিচাৰে তেনেহ'লে কৰ্ণফ্ল'ৰৰ স্লাৰি অকণমান বনাই পেলাই দি দিব আৰু এয়া মোৰ মায়ে বনোৱা লোকেল মুৰ্গীৰ মাংস গতিকে আজিৰ একদম স্পেচিয়েল ডিনাৰ প্লেট মোৰ ৰেডি হৈ গৈছে গোটেইকেইটা ৰেচিপি মই খুব ডিটেইলছতে বনাইছোঁ আপোনালোকে মন কৰিলে এবাৰ ট্ৰাই কৰিব পাৰে গতিকে ভিডিঅ'বোৰ কেনেকুৱা পাই আছে কমেণ্ট কৰি জনাব আজিৰ ভিডিঅ'টিটো লাইক কমেণ্ট কৰিব চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি দিব
পৰিয়ালবৰ্গ আৰু বন্ধু-বান্ধৱীৰ সৈতে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। গতিকে আজিলৈ আহিছোঁ, পুনৰ নতুন ভিডিঅ' এটিৰ সৈতে লগ পাম। ধন্যবাদ।